Hey guys, welcome to my YouTube channel Segus Blog. আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি একোয়াম এটা সেটআপ বনাম মই সম্পূৰ্ণ সেটআপটা আপোনাক দেখাবলৈ চেষ্টা কৰিম মই মাছ আনিছো মূলত মাছ আছে এয়া মাছ আনিছো মই আপোনালোকক দেখাম তেন্তে বলক আজি ভিডিওটো দেৰি নকৰি আমি আৰম্ভ কৰো যদি মোৰ চেনেল আপোনালোকে নতুন তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব শেয়াৰ কৰিব আৰু ভিডিওটো শেষলৈকে চাবলৈ নাপাহৰিব ভিডিও চেনেলটো সাবস্ক্ৰাইব কৰিব এইখিনি বস্তু মই গুটেটো আনিছো এইখিনতে গুটে বাউলৰ সেটটো আৰু এটো পাথৰখিনি আছে ইয়াত পানী আছে এ ফিল্টাৰৰ পানী দিছো আৰু এটো লাইটিং সিস্টেম হয় ইয়াত লাইট জ্বলিব এটো লাইট আছে আপোনালোকক দেখাম মই আৰু ৰাতি দেখাম আপোনালোকক লাইটটো জ্বলাই কেনেকুৱা হয় আৰু এটো বাউল এটো প্লাগ এটো মেইন বাউলটো এটো অক্সিজেন মাহিৰি একিটা মাছ এটো ইয়াৰ দানা এটো দানা তো ফার্স্ট বাউলটো আমি ধুই ললো পানী দি পেলাই আৰু বাউলটো এতিয়া মুছি লম কাপোৰ এখন দি বাউলটো মুছি লম লাইটিংটো এটো অক্সিজেনৰ ফিল্টাৰ হয় এটো অক্সিজেন আছে এটো আগতে মই লৈছিলো এনে সব ফিটিং কৰা হৈ আছে এটো অক্সিজেনটো পুৰা ফিটিং আছে এটো মেডিসিন দিব লাগে পানীটো তেতিয়া সাফা হৈ থাকে এটো চলো শুরু করতে ওইটা বাদ দিছ আৰু মানে মই আসলে কেইবাক পাথৰবিলাক ভৰাই ল'ব ভৰাই লোৱাৰ পিছত আস্তেকে বাউলটো সোমাই দিব সোমাই এনেকৈ খুৱাই দিব পিছত এনেকৈ আস্তেকে পাথৰবিলাক দিব তেতিয়া বাউলটো ফাটি যোৱাৰ চান্স কম থাকে এনেকৈ মই কালাৰিং পাথৰবিলাক ওলাই লৈছোঁ ওলাই পেলাই ইয়াত থৈ দিছোঁ কালাৰিং পাথৰবিলাক মানে ওপৰত দিম তেতিয়া দেখাত ভাল দেখিব মই কালাৰিং পাথৰবিলাক ওলাই ল'লোঁ আৰু এইটো এতিয়া ধুনীয়াকৈ মই মিলাই দিম এনেকৈ মিলাই দিয়াৰ পিছত এতিয়া গছকেইটা মই এড কৰিম গছকেইটা এড কৰিম ইয়াত এটা গছ দিম আৰু এটা ইয়াত দি দিম আৰু এতিয়া এই কালাৰিং পাথৰখিনি দি দিম কালাৰিং পাথৰখিনি তাত দি দিলোঁ আৰু এতিয়া ইয়াত পানী এড কৰিম কেনেকৈ আপোনালোকক দেখাম মই ফাৰ্ষ্ট মই এনেকৈ ডাঙৰ এটা কেৰিবেগ ল'ব এনেকুৱা কেৰিবেগ এটা ল'ব লৈ পেলাই এইটো এনেকৈ ছিঙি ল'ব অলপ এতিয়া পানীটো এড কৰিলে মানে কিবা পাথৰবিলাক আঁতৰি নাযায় এনেকৈ মই লৈ ল'লোঁ আৰু এইটো পানী মই থৈছিলোঁ ইয়াতে এইটো পানী ইয়াতে এড কৰিম
পানী এনেকুৱা এড কৰা হৈ গ'ল আৰু পানী দিব লাগিব। চ' মই এইটো অক্সিজেন পাইপটো আছিলে ইউজ কৰিম। এনেকৈ অক্সিজেন এইটো ৰেগুলেটাৰ হয়, এনেকৈ ফিটিং কৰি লওঁ। মই আগতে আৰু এটা ভিডিঅ' দিছিলোঁ এনেকৈ এইটো বাউলৰ ওপৰত যিমানখিনি মই কিমান টকা খৰচা হৈছিলে টোটেল। আৰু যদি আপোনালোকে বিচাৰে তেনে মই এইটোতো দি দিম। আৰু এনেকৈ অক্সিজেনটো এনেকৈ ফিটিং কৰি পেলাই তাত অক্সিজেনটো অলপ সময় দি থৈ দিব লাগিব, ফিটিং কৰিব লাগিব মানে পানীত দি পেলাই। আৰু এইটো দিব লাগিব পানীত, এইটো 2 গুণ দিম। এইটো হৈছে কেমিকেল হৈ যাব মানে আৰু কোন দিলোঁ এড কৰি। চ' এইটো মই এনেকৈ আধা ঘণ্টামান থৈ দিব লাগিব হেৰি হওঁতে মিলিবলৈ। বাউলত এইটো মাছটোত দি থৈ দিছোঁ, এতিয়া মাছটোত দি থৈ দিছোঁ ইয়াতে দেখাই দিয়ে বাউলত। আৰু এইটো কমচে কম আধা ঘণ্টামান এনেকৈ থ'ব লাগিব এডজাষ্ট হ'বলৈ, পিছত আমি দি দিম। তো মাছটো ইয়াত বহাই দিলোঁ ছেটআপত। আৰু এইটো মই আধা ঘণ্টা ধৰি পেলাই আধা ঘণ্টা বা 10-15 মিনিট সময় এনেকৈ থ'ব লাগে পানী এডজাষ্ট হ'বলৈ। আৰু মাছটো মই দি দিলোঁ ইয়াত, এনেকৈ অক্সিজেন ফিটিং কৰি দিলোঁ। চ' অক্সিজেন চুইচটো দিওঁ, অলপ সময় অক্সিজেনটো বেক্টেৰিয়াটো মৰিবলৈ দিম। অক্সিজেনটো চলাই ৰাখিম অলপ সময় বেক্টেৰিয়া মৰিবলৈ। বাছ কমেণ্টত জনাব নাপাহৰিব কেনেকুৱা লাগিছে দেখাত। মইতো দেখিছোঁ ভালেই লাগিছে মোৰ, আপোনালোকে জনাবলৈ নাপাহৰিব কমেণ্টত। কি কৰিম, পানীটো এডজাষ্ট হৈ গ'ল আৰু এক্সি কৰিব গৈ আছোঁ এতিয়া। চাই দিয়ক আপোনালোকে। কি কৰোঁ, দি দিওঁ ন? 1 2 3 দিলোঁ। তো দেখা পাইছে মাছকেইটা দি দিলোঁ এতিয়া, পূৰা সুন্দৰ অক্সিজেন আছে। দুটা চব হেৰি ফিছ হয়, এইটো মলি ফিছ হয়। পূৰা ধুনীয়াকৈ দেখাম। তো মাছটো ইয়াত পূৰা দি দিলোঁ আৰু আপোনালোকে দেখাই থাকিম কিমান দিনলৈকে মাছটো থাকে, কিমান দিনলৈকে জীয়াই থাকে। আশা কৰোঁ বহুত দিনলৈকে জীয়াই থাকিব। আৰু এইবাৰ মানে তেতিয়া মই সেইটো ভিডিঅ' আপোনালোকে যদি ভিডিঅ' দেখা নাই মই ইউটিউবত পাব, ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম, আপোনালোকে চাব। আৰু সেইটো তেতিয়া মানে ডাঙৰ গ'ল্ড ফিছ দিছিলোঁ, মানে ডাঙৰ ফিছ আছিলে, সেইকাৰণে মানে এটা মৰি গ'ল আৰু ঠাণ্ডা আছিল বুলি তেতিয়া। আৰু এতিয়া এয়া মাছ দেখিছেই মই দিছোঁ, আৰু আপোনালোকে গোটেই ভিডিঅ' দেখাই থাকিম। আৰু এই লাইটটো ফিটিং মই লাইটটো হেৰি কৰিলোঁ, এনেই এতিয়া আপোনালোকক এবাৰ দেখাই দিব পাৰোঁ, কিন্তু অক্সিজেনটো ফিটিং কৰি মই আপোনালোকক এবাৰ দেখাই দিওঁ লাইটটোৰ পৰা বাউল ফিটিং কৰি। এই লাইটটোৰ চুইচটো দি দিছে, এনেকৈ লাইট জ্বলে। মই আপোনালোকক ৰাতি দেখাম কেনেকৈ হয় পোহৰটো, কেনেকুৱা ধুনীয়া লাগিব পোহৰটো। লাগিছেতো ধুনীয়া এইটো। আৰু কেমেৰা কৰিলে আমাৰ এইটো মোৰ ভাগিন, সি কেমেৰা কৰিলে। তো এইটো ৰাতিৰ ভিডিঅ'টো মই আপোনালোকক দেখাম বুলি কৈছিলোঁ, ৰাতি মানে লাইটটো কেনেকৈ জ্বলে। এতিয়া ৰাতি হ'ল আৰু মই আপোনালোকৰ লাইটটো জ্বলাই দেখাওঁ এবাৰ। ঘৰৰ লাইটটো বন্ধ কৰিলে গম পাব আপোনালোকে কেনেকুৱা হৈছে। ৱাও, কি ধুনীয়া দেখিছে, কেনেকুৱা ধুনীয়া দেখা গৈছে। আৰু আপোনালোকে কমেণ্টত জনাব নাপাহৰিব কেনেকুৱা লাগিছে বাউলটো দেখাত ৰাতি আন্ধাৰত। আৰু অক্সিজেনটো চলাই দিলে আপোনালোকৰ শব্দ কৰে, সেইকাৰণে অক্সিজেনটো মই বন্ধ কৰি ৰাখিছোঁ। আৰু চলাই দিওঁ অক্সিজেনটো মই এতিয়া। এইটোৱে আছিল। যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চেনেলটো, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু ভাল ভাল ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। তো আজিলৈ ভিডিঅ'টো ইমানে আছিল। বাই বাই। ইয়ে গোটেইখিনি কেমেৰা কৰিলে, নাজানো কেনেকুৱা কৰিলে, ভালে